মাজবাটৰ ফুলগুৰিত ৪৪ সংখ্যক ৰঙালী বিহু সমাৰোহৰ সফল সমাপ্তি। ওদালগুৰি জিলাৰ মাজবাটৰ ফুলগুৰিত ৪৪ সংখ্যক ৰঙালী বিহু সমাৰোহৰ সফল সমাপ্তি ঘটে। বিষ্ণুপ্ৰসাদ যুৱক সংঘ ও পুথিভঁৰাল সৌজন্যত ৪৪ সংখ্যক ৰঙালী বিহু সমাৰোহ ১৪ আৰু ১৫ এপ্ৰিল আৰু ২২ আৰু ২৩ এপ্ৰিলত ৪ দিনীয়া কাৰ্যসূচীৰে উদযাপন আৰু ৰঙালী বিহু সমাৰোহ হয়। বিহু উদযাপন সমিতিয়ে বিভিন্ন কাৰ্যসূচীৰ লগত সংগতি ৰাখি ২৩ এপ্ৰিলৰ অন্তিম দিনত নিশা ৮ বজাত সাংস্কৃতিক মঞ্চ মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন্দ্ৰ চন্দ্ৰ নাথে। ৯ বজাৰ পৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ফুকন বড়োৰ গীতৰ শৰাইৰে কাৰ্যসূচী সফল সমাপ্ত হয় বুলি বিহু উদযাপন সমিতিৰ সভাপতি তথা মাজবাটৰ উদীয়মান যুৱ সমাজ সেৱক দীনেশ ৰাভা আৰু যুটীয়া সম্পাদক ক্ৰমে ৰাজীৱ ৰাভা আৰু সঞ্জিত ৰাভাই জানিবলৈ দিয়ে। ভাল লাগিব ধুৰকে মই নাচনী বিচাৰি আছো, নাচনী পোৱা নাই এতিয়ালৈকে বিচাৰি। নাচনী বিচাৰি পালে আকৌ ভাল লাগিব। আমাৰ এইফালে খুৰীসকল ধুনীয়া বহি আছে। খুৰীসকল আপোনালোকে যদি মঞ্চত আহে আমাৰ মঞ্চটো এইফালে নাচিব। আকৌ হাত দাঙি দিওঁ ভাল। আমার নাচনী লাহে লাহে ওলাই গৈ আছে। আমার এইফালে নাচনী পৰা ধুমা লাগি আছে। থ্যাংক ইউ, লাভ ইউ। ওকে এইটো বেছি মিঠা আহিব নেকি? হেল্ল' 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 মিঠা আহিছে নেকি? ইমান ধুনীয়া পৰিৱেশ, মই আচৰিত ভাবিছো এনেকুৱা পৰিৱেশ মই ক'তো পোৱা নাই। ইমান ডিচিপ্লিন পৰিৱেশ। চেংগ্ৰাসকল অকণমান হাত উঠাই দিয়া ভাল লাগিব ধুৰকে আহি কি নেকি আদিবাসী। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।